মই মিডিয়াৰ মানুহবিলাকক মোৰ নমস্কাৰ জনাইছোঁ। আমি বহু সময়ত নিজৰ জাতিক বচাবৰ কাৰণে, উন্নত কৰিবৰ কাৰণে আমাৰ পক্ষৰ পৰা বহুতো আন্দোলন কৰি আহিছোঁ। এই আন্দোলন বহু সময়ত মানুহে আখ্যা দিছিল যে আমি বিদ্ৰোহী। আমি আচলতে বিদ্ৰোহী নহওঁ, আমি বিপ্লৱী। আমাৰ যিবিলাক সম্পত্তি আছে, কৃষ্টি সংস্কৃতি আছে, ভাষা আছে, বুৰঞ্জী আছে, এইবিলাকক আমি জগতৰ বুকুত আকৌ ভালকৈ উদঙাই দিবৰ কাৰণেহে আচলতে আমাৰ যিবিলাক আফাদ আছিল, যিবিলাক সভা আছিল, তেওঁলোকে চেষ্টা কৰি আহিছে আমাৰ পূৰ্বপুৰুষসকলে। আৰু তেনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টাত আমি ক'বলৈ গ'লে বহুখিনি আগবাঢ়ি এতিয়া আমি স্বীকৃতি লাভ কৰিছোঁ বহুতো বিষয়ত। গতিকে এনে এটা উপস্থিত হৈছোঁ যে আমাক বিকেন্দ্ৰিক বুলি মানুহবিলাকে ভাবিছিল, কিন্তু আমি সদায়েই ৰাষ্ট্ৰৰ লগত সুকেন্দ্ৰিক হৈ আছোঁ। এই কথা কিন্তু আমি জনাব লাগিব। আমি আমাৰ মনৰ কথা মানে আমাৰ যিবিলাক শাসনকৰ্তা আছে, আমাৰ ৰাষ্ট্ৰীয় নেতাসকল আছে, আমাৰ শাসক আছে, তেওঁলোকক আমি ভালকৈ আমাৰ মনৰ কথা বুজাব লাগিব। আমি অতি উপকৃত যে বহু সময়ত আমি যিবোৰ দাবী কৰিছোঁ, যিবোৰ আমাৰ পাওনা আছে, সেইবোৰ আমাৰ যোগ্যতা অনুসাৰে আমাৰ ভাৰতীয় চৰকাৰৰ পৰা আমি লাভ কৰিব পাৰিছোঁ। এতিয়া সময় হৈ আহিছে এইবিলাক আমাৰ উন্নতি যাতে আমি ছাষ্টেইন কৰিব পাৰোঁ, এইটো ঠিকমতে ধৰি ৰাখিব পাৰোঁ আৰু ইয়াতকৈ যেতিয়া আমি আগবাঢ়ি যাওঁ, এই আগবঢ়াৰ ক্ষেত্ৰত আচলতে আমাক ভাৰতীয় যিবিলাক শাসক আছে, আমাৰ ৰাষ্ট্ৰীয় যন্ত্ৰ আছে, তেওঁলোকক সহানুভূতি নিশ্চয় লাগিব আৰু আমি সদায় সেইটো পাই। এতিয়া আমি কেৱল ভাৰতৰ কথাই নহয়, আমি বিশ্বৰ দৰবাৰত এইখিনি কথা জনাবৰ কাৰণে আমাৰ ইচ্ছা আছে। আৰু এই ইচ্ছা এই আগামী যিটো 15 আৰু 16 আমাৰ যিটো মহোৎসৱ হ'ব, বড়োলেণ্ড মহোৎসৱ, এই মহোৎসৱত এইখিনি সুবিধা আমি আদায় কৰিব বিচাৰিছোঁ। সকলোৰে সঁহাৰি বিচাৰিছোঁ। আমাৰ উদ্দেশ্য সৎ, আমাৰ উদ্দেশ্য প্ৰগতিমূলক, আৰু তাত যাতে আপোনাৰ চবেই যাতে দেশৰ মানুহবিলাকে আমাক সহায় কৰে, এইখিনি আশা কৰি মোৰ বক্তব্য ইয়াতে সামৰিম। ধন্যবাদ।